তো নমস্কাৰ বন্ধুসকল পুনৰ একবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজীৱ ও মাই গড ওয়াও আজি আমি বিহুৰ উপলক্ষে বিহু উঠাবলৈ নদীলৈ গৈ আছো আৰু আমাৰ লগতে আছে ইয়া মামৰ লগত আছে ইয়া আমাৰ পাৰ্টনাৰ কিটা আছে এ পাৰ্টনাৰ অলপ হাই কৈ দিয়া হাই চাই কৈ দিয়া কৈ বলে ব্যস্ত হৈ আছে আপোনালোকে ব্লগটো চাই থাকক আমি কেনেদৰে বিহু উঠামগে আমি এতিয়া পথাৰত আছো আমি লগৰবোৰ গৈ আছো এতিয়া নদী তাত আমি যাম নদীত গৈ বিহু উঠামগে আৰু আপোনালোকে ব্লগটো চাই থাকক আমি আহি আছো আমি এতিয়া নদী কিনাৰত গৈ পামগে আপোনালোকে ব্লগটো চাই থাকক এই নাচনি এয়া লগৰবিলাকে ফটো মাৰিছে আমি এতিয়া পথাৰত গৈ আছো আপোনালোকে ব্লগটো ভালদৰে চাব আৰু এনজয় কৰি থাকক আমি কি কৰোঁ আপোনালোকে ভালকৈ চাই থাকক अबे आना आना बे जिन मोइना जिन मोइना ना जानो मैं ভালকে मोइना কথালে পেলালে কলি কি আছে এজনে গছত বান্দৰ হ'বলৈ মন গৈছে এইটো মানে গছত উঠিছে অলপ বিহুৰ মাজতে পুৰা ধেমালি চলি আছে আৰু বহু ৰ'দ দিছে আমি এতিয়া নদী কাষত গৈ পামগে আৰু বেছি দূৰ নাই আৰু বহুত জমনি কৰি আছে লগৰকেইটাই আমি যিটো জেগালৈ আছোঁ সেইটো জেগালৈ বেছি দূৰ নাইকিয়া আপোনালোকে চাই থাকক আৰু অকণমান টাইম গ'লে পাম বহুত ৰ'দ দিছে ৰ'দত আহিব পৰা নাই গৰম উঠিছে বহুত আৰু লগৰকেইটাই পিছফালে ফূৰ্তি কৰি আছে আমি তাত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক আৰু যদি ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব অলপ লাজ কৰে কিন্তু মাতি আছো কিন্তু নাহে এতিয়া অকণমান ওলাইছে কেমেৰা আগত বহুত লাজ কৰে এইজনে বহুত লাজ কৰে ভয়ে লাগে নাচনি লৈ বা আনলৈ বা মেলি চমন এয়া পথাৰৰ সুন্দৰ মনোমোহা দৃশ্য এয়া খালি ৰ'দটো অলপ বেছি আৰু সেইটো কাৰণে অলপ কষ্ট হৈছে আহোঁতে ৰ'দত থাকিব পৰা নাই এনেকৈ আমি ৰ'দত সকলোৱে শুকাই আহি আছোঁ আৰু লগৰবোৰে আহি আছে এই লগৰ দুজনে কথা পাতি আহিছে বহুত দিনৰ মূৰত লগ পাইছে কথা পাতিবই দিয়কচোন আৰু কি সুন্দৰ পৰিৱেশ আপোনালোকে নিজে চাই লওক কি সুন্দৰ পৰিৱেশ এই গৰু বিহু গ'লে এতিয়া আমাৰ মানুহৰ বিহু আৰু মানুহৰ বিহু শেষ হ'ল আমি আজি উঠুৱাব আহিছোঁ আৰু আমি কেনেকৈ উঠুৱাওঁ কিদৰে উঠুৱাওঁ আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকক আৰু উপভোগ কৰক Osenang, gose pone kolale pat. Osenang, gosale logale mat. Osenang moi, meya bihu te moli, bihu lagile gat. Osenang, gose pone kolale pat. Osenang.
এই লগৰকেইজনে নাচি নাচি গৈ আছে আৰু কেইজনমান বহুত দূৰ পালেগৈ আমি লাহে লাহে গৈ আছিলোঁ খোজ কাঢ়িব পৰা আৰু নদী আৰু বেছি দূৰ নাইকিয়া আৰু আমি পামগৈ আৰু বেছি দূৰ নাইকিয়া এই ঐ বক্সটো কিয় দলিয়াই দিছে তই আৰু পামগৈ আপোনালোকে কি কৰিব আৰু চাই থাকক আৰু লগৰকেইটা ইমান উৎপাত কৰিছে মই দেউতা চেলেঞ্জকে পিন্ধি গুচি আহিলোঁ এতিয়া পথাৰত আহিয়ে ভৰিকেইটালৈ চাওঁতেহে গম পাইছোঁ এই লগৰকেইটাই ৰখিবই দিয়া নাই কৰি আছে কাৰণ দেউতা চেলেঞ্জকে পিন্ধি গুচি আহিলোঁ আৰু তেন্তে ব'লকে পালোহি আমাৰ গন্তব্য স্থানলৈ আৰু বেছি দূৰ নাই আমি পানী ইতিমধ্যে দেখা পালোৱেই আমি নদীৰ কাষত পালোঁ আৰু তাত গৈ আমি কি কৰিম আপোনালোকে চাই থাকক সেয়া আমি আহি বৰ্তমান নদীৰ কাষত পালোহি সেয়া আমি সকলোৱে লগৰকেইজনে আহিছোঁ আমি গোটেইকেইজনে আহি এই নদীৰ কাষত পালোহি এইখন নদী হৈছে আমাৰ ডিক্ৰং নদী আমি ডিক্ৰং নদীৰ পাৰতেই পূৰ্ব দিনৰ পৰাই আমি বিহু উটুৱাই আহি আছোঁ আৰু আজিও আমি উটুৱাবলৈ আহিছোঁ এই লগৰবোৰ আগত গৈ আছে মই অকণমান ভিডিঅ'টো কৰাৰ কাৰণে অকণমান দেৰি হৈছে আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকক শেষৰলৈকে চাই থাকক এয়া আমি আহি এতিয়া নদীৰ কাষত পালোহি আৰু এয়া লগৰবিলাকে ফটো মাৰি আছে এয়া পজ দি আছে দুটা মানে এয়া চাওক মই দেখুৱাই আছোঁ মই বেক কেমেৰাত দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এয়া কেমেৰামেন কৰিছে এইজন কিন্তু বহুত লাজ কৰিয়া কিন্তু তথাপিও কেমেৰামেন কৰিবলৈ লাজ নকৰে এয়া ফটো মাৰি আছে বিহুত ফটো মেইন হয় নাই বিহুত ফটো মেইন হয় নাই বিহুত ফটো মেইন এয়া ফটো মাৰি আছে এয়া ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম সকলোতে গুচি যাব ফটোবোৰ আপোনালোকে চাব আৰু লাইক কৰিব এওক লাইক কৰিব এয়া পষ্ট দি আছে যে এওক লাইক কৰিব মানে ইয়াত কি হ'ল লগৰবিলাকে আহিছে আৰু বহুত দিনত লগ পাইছে বিহু উৎসৱ লৈছে আৰু ফটো একপি দুকপি লৈছে আৰু ইজনে সিজনে পষ্ট দিছে ফটো মাৰিছে এনেদৰে আৰু ফটো লৈছে আৰু এটা জমনি কথা হ'ল যে এইজন ল'ৰাই ফটো মাৰোঁতে বননিত বহোঁতে পৰুৱাবোৰ তেওঁ গাত সোমাই গ'ল আৰু তেওঁ খঙতে ফটো নামাৰি উঠি গুচি আহিলে আৰু তেওঁ এতিয়া খং কৰি উঠি গৈছে বিহু উৎসৱৰ কাৰণে বেছি দ্ৰব্য বস্তু অনা নাই বুট আনিছে আৰু কেইটামান ধূপ আনিছে আৰু ধূপ জ্বলাব আৰু এইটো গছৰ পুলি আনিছে এইটো ভাং গছৰ পুলি নে কি পুলি কয় নাজানো কিন্তু লৈ আহিছে এতিয়া চবেই এতিয়া কাপোৰ খুলি আছে এয়া লগৰকেইজনে কাপোৰ খুলি আছে নদীত গা ধুব এতিয়া গা ধুই পেলাই কি কৰিব বিহু মেইন হয় নাই এই ৰঙা টুপি বিহু মেইন হয় নাই অঁ আৰু ধূপকেইডাল দেখুৱাই দিয়া এয়া ধূপ এইবোৰ গা ধোৱাৰ পিছত হ'ব হয় নাই অঁ গা ধোৱাৰ পিছত হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এই কেইজন মানে গা ধুলেই নদীত এয়া গা ধুলেই নদীত অকণমান দূৰলৈ যোৱা না অকণমান দূৰলৈ যোৱা চাওঁ কিমান দ পানী কিমান দ লগৰকেইটাই গোটেইকেইটাই গা ধুই আছে আমি গা নুধো আমি দুজনে গা নুধো কাৰণ আমাৰ দুজনৰ অকণমান বেমাৰ হৈ আছে চৰ্দি লাগি আছে আমি ব্যস্ততাৰ জীৱনৰ মাজত লগৰবোৰে আহি একেলগে ধেমালি কৰিছে নদীত গা ধুইছে শৈশৱতে আমি স্কুলৰ পৰা আহি নদীত এনেদৰে গা ধুইছিলোঁ আৰু ইজনে সিজনৰ লগত ধেমালি কৰিছিলোঁ সেই শৈশৱৰ দিনবোৰ ক'তনো হেৰাই গুচি গ'ল আজি বিচাৰি পাম জানো নদীত স্নান কৰাৰ পিছত সেই পুলিটো মই যে কৈছিলোঁ সেই ভাঙৰ পুলিটো বালিৰে তাক ধুনীয়াকৈ পোতা হৈছে আৰু তাৰপিছত ইয়াৰ ধূপ জ্বলোৱা হ'ব আৰু তাৰ পাছত কি কৰা হয় আপোনালোকে ভালদৰে চাই থাকক আৰু সকলোবোৰ কাম হোৱাৰ পিছত এতিয়া ধূপ জ্বলাইছে ধূপ জ্বলাই তাত লগাই দিয়া হ'ব লগাই দি সেৱা আগবঢ়াব আৰু আমাৰ ৰঙালী বিহুটিক এবছৰৰ বাবে বিদায় দিয়া হ'ব
জ্বলোৱাৰ পিছত আমি সকলোৱে বহি একেলগে বুট খাইছোঁ। বুট কিমান দে? এনেদৰে বুট চুট খোৱাৰ পিছত আমি সকলোৱে এফাকি বিহু মাৰিম আৰু বিহু মাৰি আমি সকলোৱে ঘৰমুৱা হ'ম। এই আমি বুট খাই আছোঁ হা, বুট নে প্ৰসাদ? প্ৰসাদ, কিন্তু পলিথিঙত আনিছে, কলপাত চলপাত নাই কিয়া। ডেকা লোৱা বিহু আৰু সেইটো কাৰণে কলপাত চলপাত কাটিবলৈ টাইম নহ'লে সেইটো কাৰণে গুচি আহিলে আৰু। আমাৰ ইয়াত বিহুৰ উত্তৰণিৰ সম্পূৰ্ণ কামবোৰ হৈ গৈছে, ইতিমধ্যে শেষ হ'ব ধৰিছে আৰু এতিয়া লাষ্ট শেষত এফাকি বিহু গোৱা হ'ব আৰু বিহু গোৱাই পেলাই আমি ইয়াৰ পৰা ঘৰলৈ গুচি যোৱা হ'ব। এই বিহু মাৰি আছে, এই বিহু ফাকি মাৰিয়ে আমাৰ আজি এই ব্লগটো সম্পূৰ্ণ শেষ কৰি দিয়া হ'ব। আৰু যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও আনন্দ উপভোগ কৰিলে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি দিব প্লিজ। আৰু বিহুটো শেষ হোৱাৰ পিছতে আজি আমাৰ এই ব্লগটো সম্পূৰ্ণ শেষ হৈ যাব আৰু যদি ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। চ' বিহু ফাকিটো গাই লওক, তাৰপিছত ব্লগটো শেষ কৰি দিম। আহি আমি আৰু শেষৰ সময় পালোহি আৰু বেছি টাইম আৰু ব্লগ কৰিব নোৱাৰোঁ, কাৰণ কিয় বহুত ৰ'দ দিছে আৰু আজি আমি এই ব্লগটো শেষ কৰি আমি ঘৰলৈ যামগৈ। চ' প্লিজ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' গাইজ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ। বাই। বাই দিয়া দি দিয়া আকৌ। বাই বাই।